হস্পিটেলত আহি কিনে মই নিজে বেমাৰী নিচিনা হৈ গ'লোঁ। গতিকে ইমান টোপনি আহি আছে। এই ফোন চলাই আছে, মই এতিয়া শুব লাগিব ইয়াৰ লগতে। বহুত বেছি টোপনি আহি গৈছে, অলপ শুয়ে যাওঁ আৰু। तो चलिए शुरू करते हैं। Hold me close till I get up. Time is barely on our side. हेलो फ्रेंड्स, सदाय मोर एक गली पड़ा है, यहाँ से ही मेरा ब्लॉग स्टार्ट होता है, ये गली से। तो वेलकाम टू DD5 ब्लॉग्स। और चुलिखिनि बेया हले माने नकबा, अलप मैं बेयाई देखो, इमान धुनिया নহয়। আজি মই গৈ আছোঁ আকৌ হস্পিটেল। তোমালোকে জানাই চাগে মই অলপ দিনৰ পৰা হস্পিটেলতে আছোঁ, কালি পৰহিৰ পৰা। এতিয়া আকৌ হস্পিটেললৈ ওলাই আছোঁ। কালি ৰাতিটো যিহে বৰষুণ দি আছিলে, যেনেকৈ ৰাতিপুৱা হ'ল তাৰপৰা ইমান ৰ'দ, তোমালোকে চাব পাৰা ৰ'দ বহুত বেছি হৈ আছে এতিয়া। কিমান গৰম, মানে এনেকুৱা ভিডিঅ'টো একো গম নাপায় কিমান ৰ'দ, কিন্তু আচলতে মানে ৰিয়েলত বহুত গৰম আছে আজিৰ দিনটো। এনেকা গৰমত কেতিয়াবা ৰাস্তাত জাম লাগি যায়, তেতিয়াতো বহুত একদম হালত খৰাব হৈ যাতা হে यार, বহুত গৰম লাগে। তো এনেকৈ জাম লাগি গ'লে ইমান খতৰনাক লগা নাই, তেও জাম লাগি গৈছে অকল বাছৰ কাৰণে। বাছখন ৰখি আছে ইয়াত, আৰু এনেকুৱা টাইমত হৰণো শুনিবলৈ মন নাযায় ন, হৰণ ইমান জোৰ জোৰকৈ বজায় ভিৰত। চলো চলে এইদিকে অটোবিলাক বহুত ৰখি থাকে, মানে এদিকে বাছ ষ্টেণ্ড আছে, পিছত বাছ ষ্টেণ্ডৰ কাৰণে এদিকে অটোবিলাক ৰখি থাকে। আৰু এদিকে ট্ৰেইন ষ্টেচন আছে, ট্ৰেইন ষ্টেচনৰ পৰা মানুহ আহিলে মানে ক'ৰবালৈ যাবলৈ, সেইকাৰণে ইয়াত টেম্পু ষ্টেচনো আছে। আৰু অলপ আগত গৈ বজাৰো পাই, য'ত অকল কাপোৰ বজাৰ মানে ৰাস্তাতে লাগে, কিন্তু কাপোৰবিলাক অলপ ধুনীয়া লাগে। এইটো হৈছে V-Mart। এটা চুৱেটাৰ মই ইয়াৰ পৰা লৈ গৈছোঁ বাৰু, পাবলৈ এটাই। ইমান দূৰলৈ আৰু ইমান ৰ'দত কোনে আহিব। UPত আৰু বৰষুণো নিদিয়ে যে, এদিকে চোৱা কেনেকৈ বজাৰ লাগি আছে। আৰু এইবিলাক আঁঠুৱা বহুত বেলেগ ডিজাইন হৈ গ'ল, ত্ৰিভুজৰ দৰে। আৰু এইদিকে কাপোৰ লাগি থাকে বহুতে, ধুনীয়া লাগে বজাৰ, একো বেয়া নহয় বাৰু। এইটো কোন চেটিকা, হা এইটো গাড়ীখন বহুত মজা গাড়ী। আগতে এনেকৈ এখন ল'ব লাগিব মোৰ গাড়ী গতে দেখা দিয়া। আৰু এইখন চৰকাৰী বাছ, ইয়াৰ চৰকাৰী বাছবিলাক মানে ইমান চফা নাথাকে অসমৰ নিচিনা। অসমৰ বাছবিলাকতো এনেকৈ মানে বহুত চফাকৈ থয় নিজৰ নিচিনা। ये क्या है, बलराम नहीं क्या, शास्त्री चौराहे, लाल बहादुर शास्त्री स्टेचू বনাই থৈ দিছে ইয়াত। লাল বাহাদুৰ শাস্ত্ৰী মানে শাস্ত্ৰী চৌৰাহ, মানে চাৰিটা ৰাস্তা থাকিলে মানে চাৰিআলি কয় যে, ইয়াত আকৌ চৌৰাহ বুলি কয়। হিন্দী में बोलते हैं चौरा, চাৰিআলি অসমীয়াত। আৰু এইদিকে এটা মন্দিৰ, সৰুকৈ, ইমান সৰু নহয় বাৰু। এতিয়া মই হস্পিটেল যাম। হস্পিটেলত মই আগতে বেমাৰীটোৰ কাৰণে আপেল ল'ব লাগিব। এই আপেল খাম বুলি কৈছে, তাক মানে টেবলেট খাব লাগে সেইকাৰণে। আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই চাগে, সেইকাৰণে কিবা লৈ যাওঁ তাক খাবলৈ কাৰণে। পোষ্টাৰবিলাক বহুত বেছি লগাই থৈ দিয়ে ডাঙৰবিলাক। মোৰো এখন লগাব লাগিব, যেনে DD5 ব্লগ চবে ছাবস্ক্ৰাইব কৰি দিবা, হয় নহয়?
আৰু এইদিকে যেতিয়া ৰাতিপুৱা আহে ন, ৰাতিপুৱা আহিলে মানে এইটো জেগা বহুতে ধুনীয়া লাগে। চলো আৰু এইদিকে এইটো চাৰিআলি হয়, এইদিকে গ'লে আমাৰ স্কুল পায় এইদিকে, আৰু এইদিকে গ'লে মানে হস্পিটেল, এইদিকৰ পৰা অলপ আগৰ পৰা গাড়ী লাগিয়ে থাকে, এম্বুলেঞ্চবিলাক লাগি থাকে। মই ইমান দিনৰ পৰা ইনষ্টাগ্ৰামতো অনলাইন অহাই নাই বেছি, আহোঁ অলপ সেইদিনা লাইভ আহিছিলোঁ হস্পিটেলতে, অলপ চলপতো আহোঁ বাৰু। আৰু এতিয়া আমি সোমাই যাম, কিয় চিধা হস্পিটেল চলে পেলে, চলো हॉस्पिटल गेट, इमरजेंसी इमरजेंसी, सीधा बाइक खड़ी कर दिया अंदर, इमरजेंसी तो। अरे देखिए बाइक ले जा अंदर अपना, टोटा TVS ইয়াত পাৰ্ক কৰোঁতে পইচা লাগিছিলে, কিন্তু এতিয়া নালাগে, নিজৰে পাৰ্কিং হৈ গ'ল। এম্বুলেঞ্চ গৌতম, এতিয়া বাইকো হৈ গ'ল পাৰ্ক, ময়ো হস্পিটেলৰ মানে ভিতৰত এণ্ট্ৰি মাৰি ল'লোঁ। আমাৰা কুছ अलग ही জলৱা है, এইখন গাড়ীও নিজৰে হয়। মই অকল কৈ থাকোঁ, কিন্তু কিছুমান নিজৰো হয়। এতিয়া ভিতৰত সোমাব লাগিব, ৰ'দটো একদম কাঢ়া, বাৰে বাৰে কৈ আছোঁ, কিন্তু গৰম আছেই বাৰু ৰ'দটো। গৌতম গোৱাৰী, মোকো মাস্ক ল'ব লাগিছিলে, নলগা এতিয়া মাস্ক। এতিয়া ভিতৰলৈ সোমাওঁ, ইমিগ্ৰেশ্যন ব্লক, আৰু এইটো गेट। आजा भाई अंदर जाते हैं। ইয়াতে এনেকৈ অলপ ঠাণ্ডা আছে বাৰু। কৃষ্টি ৰোগ যাঁচ এवं উপচাৰ কেন্দ্ৰ, বহুত দূৰ আছে। ল'ৰাটো 3 ফ্ল'ৰত আছে, এতিয়া আমি যাব লাগিব চিৰিত বগাই বগাই, মানে हाँ क्या कर रहे हो, फोटो ले रहे हो क्या? चल भाई। गौतम गोयरी जो हमेशा मेरे साथ रहता है, इन्हें देखते होंगे, महीने का 15,000 में। बेइज्जती कर रहे हो। अभी हम लोग जाते हैं ऊपर जाके ऊपर गई किने সুধি আহিম সি কি খাব। উঠনিতো আপেল খাম বুলি কৈছিলে, কিন্তু মন বদলিব পাৰে, বেমাৰ হওঁতে কিবা কিবি খাবলৈ মন যায়। আৰু সেই ল'ৰাটোক মানে কৈছিলে মছলা লগোৱা বস্তু, মানে তেলৰ বস্তু খাবলৈ মানা কৰিছিলে, কিন্তু সি কালি মেগী খুলি আছিলে, মেগী বনাই কিনে লৈ আনে, মেগী বনাই কিনে লৈ আনে, তাক খাবলৈ মানা কৰিছে। মানে তেল মছলাবিলাক, মছলা নাথাকে, শাকত দিয়া মছলা, সেই মছলাবিলাক মানে তাৰ পেটত অলপ গুটি, মানে শিলগুটি নিচিনা হৈ গ'ল, সেইটোৱে প্ৰব্লেম আছিলে। তাৰপৰা অলপ হেৰি আঁঠুটো বিষাইছিলে। ये कौन सा फ्लोर है? पहला फ्लोर। हाँ, এটা ফ্লোৰ আমি এনেকৈ, এইটো কি বুলি কয়, প্লেন আছিলে, প্লেন মানে প্লেন নহয়, এনেকৈ জখলাটো প্লেন আছিলে। এতিয়া আকৌ আমি বেলেগ জখলাটো, মানে বগাই যোৱা জখলাটো গৈ আছোঁ। দ্বিতীয় তাল মানে ছেকেণ্ড ফ্লোৰ, লিফ্টবিলাক বন্ধ হৈ আছে। এনেকৈ কালি এনেকৈ মোৰ ভাগৰ লাগি গৈছিলে। এইটো থাৰ্ড ফ্লোৰ। এতিয়া ইয়াত কি লিখা আছে, কিবা লিখা আছে নেকি? মেডিটেশ্যন এৰিয়া, ইয়াত আৰামকৈ বহিব পাৰি। ইয়াত ধুনীয়া পেইণ্টিং বনাই থৈ দিছে, আৰু এদি ক'ৰবাত খিৰিকী। তৃতীয় তল মানে আমাৰ অসমীয়াৰ লগত অলপ মিলে বাৰু লেংগুৱেজটো। লিফ্ট নম্বৰটো এইটো रूफटॉप है, यही है पुरुष वार्ड द्वितीय तल, जंक स्टोर मेम বিলাক গৈছে। তৃতীয় তল পুৰুষ वार्ड। ওপৰলৈ আহোঁতে অলপ পেটটোৱে বিষাই যায়, ওপৰলৈ এতিয়া যাওঁ নিজৰ মৰিজৰ ওচৰলৈ। पेशेंट ये हुए ऐसे पाए, मरीज को छूने से पहले। हाँ, हॉस्पिटल तो है का लिखे बोले कहाँ है? चलो चलो क्या बीमार हो फिर भी बात कर रहे हो? किससे बात कर रहे हो? हाँ, क्या तुमसे पूछने के लिए आए, सेब खाओगे कि क्या खाओगे? तुमने सेब कहा था, तो तुम क्या खाओगे? हाँ, नर्स को बुला ला, इसको क्या खोलना है? अभी बुला के लाता हूँ। এতিয়া যাওঁ, নাৰ্ছ এজনীক মাতি আহোঁ, কাৰণ ইয়াৰ
চিলেনটো লাগি আছে, এইটো গুচাব লাগিব, বাহিৰত যে যাব লাগে তাত। এতিয়া গৈ আছোঁ, আগত মোৰ ডাক্তৰটো গৈ আছে, বটলটো গুচাই দিব। अरे ये खाना किसका यार? जाना टॉयलेट करने जा, हक किया जा। আজি আকৌ দিনটো মই ইয়াতে থাকি কিনে ভিডিঅ'বিলাক এডিটিং কৰিব লাগিব। ইয়াত অলপ নেটৱৰ্কটো অলপ বেয়া আছে, মানে ইয়াত অলপ নেটৱৰ্কটো শ্ল' আছে। এতিয়া कितना बजे तक रहेंगे यहाँ? रात के 10 बजे। 10 बजे से पहले जाना पड़ेगा, एक बार खाना खा के आना पड़ेगा। এবাৰ ভাত খাই কিনে আহিম, তাৰপিছতে আকৌ ইয়ালৈ আহিম। এতিয়া ইয়াতে বহিব লাগিব তাৰ লগত। वैसे पंखा चलिलो गरमे थे क्या चलूँगे सकल अगल बदल गया। अभी कैसा है तबीयत? अब थोड़ा आराम है भाई। এতিয়া অলপ আৰাম আছে। আমি তিনিটা অলপ বাহিৰলৈ যাওঁ, ইয়াক অলপ ঘূৰাই লৈ আনো। ইয়াতে মানে বাগৰি বাগৰি কিনে হস্পিটেলত আমনিটো লাগিয়ে যায় ভাই। এতিয়া এইখানে আছে, একদিকে চেলেন লাগি আছে, একদিকে চেলেন লাগি আছে। মানে এতিয়া ডাক্তৰৰ পৰা কৈ কিনে, কম্পাউণ্ডাৰৰ পৰা কৈ কিনে গুচাই কিনে লৈ আনিছোঁ অলপ বাহিৰত ফুৰিবলৈ কাৰণে। গৰম গৰম দেই, হস্পিটেলৰ ভিতৰতো পাংখা চলিলে মানেও গৰম। ইউপিত মানে বহুত বেছি গৰম থাকে। ইয়াৰ বৰষুণ হয়, কিন্তু বেছি টাইমৰ কাৰণে বৰষুণ নহয়। কালি যে মই গুড মৰ্ণিং কৈ কিনে ষ্টৰি লগাইছিলোঁ, এইটো হয়। ইয়াৰ পৰা ফোনটো পৰি যাব সঁচাকৈ। এদিকে গামলা আমলা লগাই থৈ দিছে, সেইদিকে এইটো বিল্ডিং, আৰু সেইদিকে এটা এইটো চাৰ্চ আছে। এইদিকে দূৰত তোমালোকেতো দেখি নাপাবা। অলপ গ'ল গৈ ফোন জলদি জলদি তললৈ যাবা। ইহঁতে ক'ত পালেগৈ, ক'ত পালেগৈ, ইহঁতে ক'ত পালেগৈ। এনেকৈ জকলাত আৰামকৈ যাব লাগে, বেছি স্পীড কৰিলে মানে দাঁতো যাব পাৰে। মইতো চবতকৈ তলত আহি গ'লোঁ এতিয়া। সিহঁতে নাজানো ক'ত আছেগৈ। টেংকি ডাঙৰ, ইয়াত আৰামকৈ গা ধুব পাৰি ভিতৰত সোমাই কিনে। আৰু এইদিকে আছে আল্ট্ৰাচাউণ্ড। কালি ইয়াৰ এইটো ল'ৰা চুলুংবে নাগা হয়, ইয়াৰ ইয়াতে আল্ট্ৰাচাউণ্ড হৈ আছিলে। আৰু কালি এইদিকে বহুতে ভিৰ আছিলে হস্পিটেলত। हाँ पानी प्यास लग रहा, ये रहा पानी। अंदर बोतल था, वहीं से ले लेते। ये देखिए धुनिया के एकदम गस लगाई थोड़ी दिसे। और ये देखिए एम्बुलेंस भी लगा से, ये तो गुंडा तो यहाँ पे आराम से फ़ोटो खींच सकता है यार, देखो है ना, बढ़िया फ़ोटो आएगा यार। कि হৈছে অকল এটা গেট পৰা সেকেন্ড গেট লৈকে অকল ঘুমাই আছে ইমান ৰ'দত। ইয়াৰ বেলেগ ইনজেকশ্যনটো দিয়া নাই ইয়াক। চা এতিয়া আমি বেলেগ এইদিকৰ পৰা গৈছিলোঁ, এতিয়া আকৌ এইদিকে ই লৈ আনিছে, নাজানো ইয়াক কি হ'ল, নাজানো ক'লৈ লৈ গৈ আছে। এবাৰ এইদিকে এবাৰ সেইদিকে। ইমান গৰমত ওলাবলৈতো মনে নাযায় সঁচাকৈ বাৰু দেই। এতিয়া এক इंजेक्शन ল'ব লাগে बोले, इंजेक्शन लेने के लिए यहाँ पे आया और पूरा हॉस्पिटल घुमा रहा है। ये इमरजेंसी इंजेक्शन ল'বলৈ আহিছোঁ এতিয়া ইয়াৰ। এইটো 24 আৱাৰ্ছ সেইটোৱে সেই ইমাৰ্জেঞ্চিতে সোমাই আছে। দেখি আহিলোঁ বাইকত, অলপ বেলেগৰ হয়, বুলেটৰ ওপৰতে বহি আছোঁ ইমান গৰমত। আৰু এইদিকে ফেন চলিলেও কৈছেচোন হস্পিটেলতো গৰমে থাকে, আৰু ভিৰ থাকিলে মানে গৰম হয়। এতিয়া অলপ পুখুৰী, কিন্তু এইদিকে লেতেৰা 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 পলিথিনবিলাক এইদিকে পেলাই থৈ দিছে পুখুৰী। গৰম দেই। চলো এতিয়া যাওঁ, পানী বটল লৈ আহোঁগৈ বাহিৰৰ পৰা। আৰু অলপ কাম আছে, সেইটো কৰি আহোঁ। প্ৰথমতে পানী লৈ লওঁ, পানী इधर चलो सीधा। ঠাণ্ডা পানী বটল এটা লৈ ল'লোঁ। ঠাণ্ডা পানী কা বটল, ইমান গৰমত ঠাণ্ডা পানী খাব লাগিব। আৰু সেইটো হিৰো এই ইয়াতে বহি আছে ছায়াত। বহুত চল গিয়া। মই যাম ৰুমলৈ, ইয়াৰ তাতে পানী খাই খাই ভিডিঅ' এডিটিং কৰি থাকিম। হস্পিটেলত আহি কিনে মই নিজে বেমাৰী নিচিনা হৈ গ'লোঁ। গতিকে ইমান টোপনি আহি আছে, এই ফোন চলাই আছে। মই এতিয়া শুব লাগিব ইয়াৰ লগতে, বহুত বেছি টোপনি আহি গৈছে। অলপ শুয়ে যাওঁ আৰু
এতিয়া ভিডিঅ' এডিটিং হৈ গ'ল, চব এক্সপৰ্ট হৈ গ'ল। এতিয়া অলপ ইয়াৰ লগতে অলপ শুই যাওঁ। बहुत जोर के टुपनी आइছিলে, चकु बंद हो गल। ये तो ठीक है, अभी मैं थोड़ा सो जाता हूँ यार। और वीडियो ভাল লাগিলে মানে लाइक कमेंट शेयर कर दिबा।